হাই ফ্ৰেণ্ডছ, আপোনালোকক পুনৰবাৰ আমাৰ চেনেল MSP Sisters-লৈ মই বিনে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত মই এটা পিঠাৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। এই পিঠাটো খাবলৈ মোৰ বহুত বেছি ভাল লাগে আৰু আশা কৰিছোঁ আপোনালোকেও খাই বহুত ভাল পাব। এবাৰ বিহু আহি আছে, আপোনালোকে বনাই খাই চাব। আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'বিলাক লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এটা কেৰাহীত ডাঙৰ কাপ মানে কফি কাপৰ জোখেৰে আধা কাপ নাৰিকল ৰুকা আৰু আধা কাপ চেনি লৈ পেলাই এখিনি ভাজিব লাগিব। আপোনালোকে সৰু কাপেৰেও মিলাই ল'ব পাৰিব জোখটো। অলপমান মিডিয়াম ফ্লেমত ভাজিলেও কথা নাই। এতিয়া চাওকচোন আমাৰ নাৰিকলখিনি ধুনীয়াকৈ চেনিৰ লগত মিক্স হৈ গ'ল। এতিয়া এই নাৰিকল ৰুকা আৰু চেনিৰ মিশ্ৰণটোৰ লগত ময়দা মিক্স কৰিব লাগিব। মই এই একেটা কাপৰ জোখেৰে একাপতকৈ অকণমান বেছি ময়দা লৈ লৈছোঁ আৰু অকণমান ইয়াত এতিয়া নিমখ মিক্স কৰিব লাগিব। ইয়াতে মই এতিয়া নিমখকণ দি দিম। এই পিঠাটো খাবলৈ বৰ ধুনীয়া মচমচীয়া হয়। আপোনালোকে ইয়াত চফ দিব পাৰে মিক্স কৰি পেলাই। নিজৰ সোৱাদ অনুসৰি আপোনালোকে দি ল'ব পাৰিব। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। ইয়াতে অলপমান কুহুমীয়া গৰম পানী দি পেলাই মই আটা মাৰা নিচিনাকৈ এইখিনি মাৰি ল'ম। পানী বেছিকৈ দিব নালাগে কাৰণ চেনি আৰু নাৰিকলৰ ৰসটো আৰু ৰিফাইনটো থাকিবই। এতিয়া মই ইয়াত এই খপটোৰ জোখেৰে 3 খপ মানে চামুচেৰে হ'লে 6 চামুচ জোখৰ ৰিফাইন দি ল'ম। ৰিফাইনটো অলপ বেছিকৈ দিলেও কথা নাই। এতিয়া মই এইখিনিত আকৌ অকণমান ৰিফাইন দি পেলাই ধুনীয়াকৈ কোমলকৈ এইখিনি মাৰি ল'ম। বেছি কোমলো কৰিব নালাগে, বেছি টানো কৰিব নালাগে। আপোনালোকে এনেদৰে মাৰি পেলাই লগে লগেও বনাব পাৰিব, নহ'লে বা অকণমান সময় ডোটো ৰাখি থৈ পেলাই তাৰ পাছত দেৰিকৈও বনাব পাৰিব। মই ইয়াতে বেকিং পাউডাৰ দিবলৈ পাহৰি গৈছিলোঁ, সেয়ে শেষত আকৌ মই অলপমান 1 চামুচতকৈ অকণমান কম বেকিং পাউডাৰ দি পেলাই আকৌ এইখিনি ধুনীয়াকৈ মাৰি ল'ম। অলপ সময় এনেদৰে মাৰি মাৰি এয়া আমাৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া মই পিঠাকেইটা ধুনীয়াকৈ চেপ দি ল'ম। এনেকৈ ঘিলা পিঠা নিচিনাকৈ একেবাৰে হেঁচা মাৰি মাৰি দিব নালাগে, এনেকৈ গোল গোলকৈ বনাই ল'ব। গতিকে মই গোটেই পিঠাকেইটা এনেকৈ গোল গোলকৈ চেপ দি লওঁ। অলপ পিছত আপোনালোকক লগ পাই আছোঁ। চেপকেইটা দিওঁতে হাতত অলপমান ৰিফাইন সানি ল'ব। এয়া মই দুটা ষ্টাইলত বনাই লৈছোঁ, আপোনালোকে নিজৰ পচন্দ অনুসৰি চেপটো দি ল'ব। এতিয়া এটা কেৰাহীত মই অলপমান ৰিফাইন দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই জুই ফ্লেমটো একেবাৰে কমাই দিছোঁ। একদম কম ফ্লেমত ভাজিব লাগিব পিঠাকেইটা। এনেদৰে অলপ সময়ৰ পিছত দেখিছেনে কালাৰটো চেঞ্জ হৈছে আৰু ফুলিছে ধুনীয়াকৈ। এয়া আমাৰ পিঠা ৰেডিয়ে হৈ গ'ল প্ৰায়। মই এইকেইটা এতিয়া উঠাই দিম। আপোনালোকে বনাই খাই চাব আৰু কেনেকুৱা পালে মোক জনাব। ধন্যবাদ।